মাজান নতুন বছর পড়ছি এটা খানা খা দে। খানা যে খাবি পইচা তুলছে পয়সা তুলি দে। কিমানকে তুলবি? 5 টাকা দিলি নেকি পইচা ভাল হ'ব। 500কে তুললে বেয়া নহয়। খৰি চৰিৰো কথা আছে, চাউণ্ড বক্সৰো কথা আছে। বাকী বজাৰখিনিও কৰিব লাগিব। কি মাংস খালি ভাল হ'ব? খাচী খাওঁ নেকি? খাই ভাল হ'ব নেকি? হাঁহটোৱে ভাল হ'ব, কাৰণ খাচী কিছুমানে নাখে। খাই ভাল হ'ব নেকি? হাঁহটোৱে আনিব লাগিব আৰু 2-3টামান আইটেম থাকিলে ভাল আছিল। বাস্কেটৰ খানা খাব দিবি না? দুটাক খাব দিবা নৰা। কে দুটা আকলাই শেষ কৰিব। আকলা এক কৰিলে কি হ'ল? আমি ধৰি পইচাটো বেছিকে পাৰিম। নাই এইগিলা মিছা কথা। আমাৰ সুধা পাতখান চেলকি দেখিব লাগিব। চেল খালি কি হলা? আমি পইচাটো ধৰি 1000কে মাৰিম। দে যদি তহঁতে সেনেকে আনবা পৰা আন, তহঁতে পইচাগিলা চবৰে পৰা তুলি কেনে মোক দিবি। হ'ব দে। স্কেট কি হ'ল? নতুন বছৰ পৰি গম পাইছা নে তই? গম পাওঁ। খানা এটা খাব লাগছিল। খানাটো খাব লাগিছিলে। নতুন বছৰৰ কথা তাকেতো না। চবে খানা খাব, আমি যদি ইনকে চাই থাকো ঘৰ বনো খাব। বাপ্পা তই ডিজে বাজে খাব, ৰাতি টোপনি যাবা না দে। নেদে সেইটো আমিও খাব লাগিল। আমাৰ কি কৰিবি এতিয়া? খাব লাগিল। হুম এই মাহাজনহঁতৰ লগ কৰিব লাগিল। একলা খাব নৰা। তাতে খাবা দিব না আমাক। সুধিব যৌ, লাগিব। কিবা এটা দিয়া কৰিব লাগিব যৌ। গম পাইছা না নাই? লাগিব। ৰচোন যৌ মাৰে নটা কালি যৌ। সিহঁতৰ লগতে কথা পাতিছো। মাজান খানা এটা খাওঁ দে, নতুন বছৰৰ কথা কি ক? তাকেতো খানাটো খাব লাগছিলে। আমিও খাওঁ দে কালি তহঁতৰ লগত। নাই তহঁতে আমাৰ লগত খানা খাব নোৱাৰো। হয় দে তহঁতে খাব নালাগে নেকি? এই নহয় মিলাই প্ৰীতিৰে খাব নহয় লাগে। নহয় আমিও খাওঁ দে একেলগে, যিহেতু ঘৰৰ কাষৰে চলি। এতিয়া মানুহ কেনেকৈ খানা খাবি? 4টা বছৰ নাই আমি খাব খানাটো লাগিব। খাম। দুটাকো ল'ম। নালাগে নেকি দুটাক ল'বা? নাই ল'ম। এটা কাম কৰবি নেকি নে? কি কামাই? তই যদি 1000কে দিব পৰা আমাৰ লগত খানা খানা ল'বি। তহঁতক আমি পইচা এইগিলা দিয়াত নাই। মাংসটো আমি দিম, বাকী যোগাৰ চব তহঁতে কৰিব লাগিব। মাংসটো তহঁতে দিবি। মাংস যিমান যি লাগে আমি দিম, তহঁতে টেনশ্যন ল'ব নালাগে। বাকী যোগাৰ কিন্তু চব তহঁতে দিব পিছত আৰু লাগিব। তহঁতে গোটেই খাৱ নেকি? নাই আমি ইমান খাওৰা চলি নহয় দে। আমি যদি আৰু পিছত ভাগ নাপাওঁ? আমি ইমান খাওৰা চলি নহয়। তহঁতে বেছিকৈ খাবি দে, আমি অলপমান খাম। যিহেতু আমি মাংসৰ বজাৰখিনি কৰিম, আমাক চাউলৰ পইচাটো আৰু মছলা যি লাগে তাৰে পইচাটো দিলি হ'ল। মাংসখিনি এতিয়া কালি গোটেইখিনি যোগাৰ কৰি দিম। চাউলটো আমি বজাৰ কৰিলোঁ আহিম, বাকী যি বজাৰ আছে চব আমি বজাৰ কৰিম। হয় নেকি? তহঁতে মাংসটো দিবি। দে হ'ব দে, আমি মাংসটোৱে দিম দে তেনেহ'লে। দে হ'ব দে। খানাটো কেতিয়া কৰবি? খানাটো আমি ৰাতিয়ে খাম, একো কথা নাই। ৰাতি। পিছে খৰি চৰি বাকী জিলে চব তহঁতৰে গিলা, আমি খালি মাংসটোৱে দিম। বাকী আমাৰ মেনেজ হ'ব না? মেনেজ হ'ব। দে আজি হ'ব দে খানাটো। বাকী যোনী আছে চবকে মাতি দিবি। মাংস একলা দিম বুলি কৈছিল পইচা না পইচা আনিবি মাংস। মাংসখিনিকে আনিম নতুন বছৰৰ কথা, চবৰে কথা চৰে আছে। আৰু তই এটা ব্যৱস্থা কৰিব লাগিব। হয় নেকি? এই মজাই বল লেভেল দি আছে। কি বল লেভেল ই আমাক খাওঁ এটা কথা গম পাইছা না নাই? নেদে এটা বাৰী পাৰিব লাগিব। তই আনিব লাগিব দে, গম পাইছা না? আজি ৰাতি এটা বাৰী পাৰিব লাগিব। কি বঢ়িয়াকৈ বস্তা খান ল'বি। আজি এক পাৰিব লাগিব। আমি যি বাকী বস্তুবিলাক যোগাৰ কৰা বুলি ক'লোঁ, এতিয়া কোনে কি যোগাৰ কৰিব কচোন? মই খৰিকেইটা যোগাৰ কৰিম দে। আৰু তই? মই আলু পিঁয়াজো যোগাৰ কৰিম দে। মই চাউলকেইটা যোগাৰ কৰিম। বাকী হালধি মছলাগিলা হ'ব দে, মই কৰিম। ডেক জৰালো মাথা মাৰ। ডেকজৰা তাকে মোৰ চিনাকি মানুহ নাই। মোৰ চিনাকি ডেকজৰাটোৰ কোনোবা চিনাকি আছে নেকি? মোৰ চিনাকি আছে, মই আনি দিম দে। সেইটো তোৰ দায়িত্ব থাকিল। এতিয়া বাকী যাৰ যি ভাগত পৰছে বজাৰ চব কৰি লৈ আহ। মোৰখিনি মই কৰোঁ, দে যাওঁ। আজি খানা খাম আৰু আজি ইয়াতে। লাহে লাহে মাজনী শব্দ কালি উঠিব। মতে মানুহ চাই চাওঁ, তই মনে মনে যা, চাইকেনে মালটো লৈ আহ।
ওরা আমি যে তোর হন পেছে লেছি এটা হবে না নাই তাকেতো ৰ মোৰো সন্দেহ হৈ আছে না দাবা কানে করে দিলা কা তই খানা খাবা দে তো যদি আৰে মাংস নানে আমাৰ কি হেৰি খানা খাবি তাকে দিনা বা চিন্তা লাগিলা তাকেতো দেচোন তথাপিও আমাৰ ৰহন পেচখিনি চালৈচোন অলপ বাচ্চা দেখিন দে ও 8 কেজি মান হ'ব না নহয় হ'ব লাগে 1 কেজি কেন হ'ব তই লোকেল মাংস খাম তো কাজি খাই মাংস খাম কবি দে দুবারে দুবা বল নালাগে না দুবা বল এটা সাং দিবে নরা না 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 এটা আহি থাকলা এ বেশি না খালি বেশি ছিল অনেক তহঁতে আনা নাহাবা বাচ্চাটো চাগে লাহে লাহে চলাই আছো সব যদি আমি করু তো তা খাবা এসে নিকি ও মাংস গেলে বুনি দিলে 1 কেজি মাংস তো মাংস না আনতে গেল বাকি আমি করি আর লিটে লোরা প্লিজ রুম তো না আমি পুরা 1 কেজি তো মাংস নিতে তো ধরে নাম বলেছি ওবে লোকাল ধরে মাংস ঈশ্বর লাগলে আমি মাংস রান্না করু তো ভালো জি চাউল আমাৰ কেৰাহী আমাৰ আলু পিঁয়াজ আমাৰ কিমান তো দাদা আরে হুন তো মাংস নিয়ে নিছে নতুন বছর দাম বাড়ছি মাংস তার বাদ 500 পেজ রোর বেশি দাম বেশি খাইবা দে দে তহঁতে ধৰচোন অলপমান তহঁতে জুই গুড়া ধৰ আমি যদি দিম চাবা নালগে দে খানা গোটাই দে একেলগে খাইছোঁ দে হ'ব দিয়া ও তো মারবি আমাকে ওই এইটো হেলমেট মাৰছি আমাৰ মৰা সেফটি দিছি তাকেতো আগে দেখে ও লইয়া ইন্ডিয়া যা এ ধৰছি পিঁয়াজ আমক ঘর না দিব তই যে হেলমেট মাৰি আছা দিলে দিলে আনজে বলি ও ৰ খানা বনালি ৰ সোৱাদ হৈছি নে হোৱা নাই হ'ব দে খাই গম পাম দে আৰু চলি চাবি দেই নহয় হ'ব মই আছা না পুৰা বডিগাৰ হয় তহঁতক লৈ নিতো হ'ব আয়াত আগে না খানা তো খাই এটা আমাৰ হৈছে হ্যাঁ ভাল লাগছে না মোৰ এটা প্ৰব্লেম আছে আকৌ বললেন না জ্বালা অলপ বেছি এই না জ্বালা আছে না এই না না পেটটো কেনে কৰিছে মই এই জানো এই তো পেটৰ প্ৰব্লেম আছে তো পেটৰ প্ৰব্লেম নাই মই জ্বালা খাৱা নৰো তোৰ পুৰন মা মই এই জানো এটা হ'ব টেনশন নাই আমি আগৰ নে ভাগে খাম ঠিক আছে টেনশন ল'ব নালাগে আবার মই ৰান্ধিম এতিয়া ৰাতিও বেছি বেছি এতিয়া ঘৰে ঘৰে যাম লাষ্টত আপোনালোক সকলোকে আমাৰ ফালৰ পৰা ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা থাকিল আহি থকা বছৰটোত যাতে সকলোৰে ভাল হয় সকলোৰে যিবিলাক আশা আছে যাতে সকলোৰে এই বছৰটোত পূৰণ হয় তাৰে কামনা কৰিলোঁ তো এতিয়া আমি সকলোৱে কওঁ হেপী নিউ ইয়াৰ